Welcome back to our channel. Amar horu poriyaltoloi apnalokok swagotam janalo. Loga hi koi dia hun. Hi koi dia. Hello. Hi friends koi dia. Hi friends. Hi friends koi dia. Hello. Ki khobor apnalokor? Mor bhal. Bhal bole koi dia. To আজি ব্লগটো অলপ স্পেশাল হ'ব গৈ আছে সো ভিডিওটো লাষ্টলৈ চাই থাকিব থাম্বনেলটো চাই চাকে গমে পাইছে আজি এটা স্পেশাল দিন আমাৰ বেটি আজি একচুয়ালি 6 মান্থছত সোমাইছে সো হেকাৰণে ভাবিলো কিবা অলপ স্পেশাল কৰো সো দিনটো কি কৰিলো কি কৰি থাকো সব দেখাই থাকিম আপোনালোকে উঠাই এতিয়া অলপ তাইৰ লগত খেলি অলপ মই খেলিলো তাৰ পিছতে দেউতাকৰ লগত অলপ খেলিব দিলো তেতিয়ালৈকে মই ভাবিছো মই পেকিংখিনি কৰি লওঁ তো এইখিনি চাওকচোন তো এইখিনি পেকিং কৰো হয় আজি আমাৰ স্পেশাল কাম এইটোৱে যে আমি মানে সৰু ল'ৰা ছোৱালীক কিবা এটা খুৱাও বুলি ভাবিছো দেউতাকৰ বহুত দিনৰ পৰা মন আছিল এনেকৈ কিবা এটা সৰু ল'ৰা ছোৱালীক খুওৱা কিন্তু কেতিয়াবা সময় টাইম সিচুৱেচন এনেকা নিমিলে বা মিলাব পৰা নাযায় সো হেতু কাৰণে ভাবিলো আজি দিনটোতে কৰো কাৰণ কি আজি এটা স্পেশাল দিন তো এই কামটো কৰিবলৈ কাৰণে আমাৰ কাৰণে এটা স্পেশাল হৈ যাব সো ভাবিলো এই কাৰণে আজিয়ে কৰো সো আজি আমি দিবলৈ লাইছো এয়া এগ বইল হৈ আছে মই ঘৰতে বইল কৰি যাম ভাবিছো এটো এগ বইল আৰু এয়া হৈছে হেৰি মালভোগ কল দিছো আৰু ব্ৰেড আৰু ফ্ৰুটি এটা আমি এতিয়াৰ পৰা ভাবিছো তাই প্ৰত্যেক মাহতে যেনেকৈ পাৰো যিয়ে পাৰো আমি অলপ চলপকে দিব সহায় কৰিম যাতে তাই মেমৰিজখিনি তাই সদায় থাকি যায় আৰু এই অভ্যাসটো যাতে লোকক হেল্প কৰা অভ্যাসটো যাতে তাইও যাতে এডপ্ট কৰিব পাৰে ল'ব পাৰে সো ভাবিলো সেইকাৰণে তাই প্ৰত্যেকটো মাহতে আমি কিবা এটা কাৰোবাক সৰুৱে হওক ডাঙৰ হওক হেল্প কৰিম বুলি মানে এইটো মাহৰ পৰা আমি ষ্টাৰ্ট কৰি ভাবি লৈছো সো চাওঁচোন কিমান আগবাঢ়িব পাৰো নাজানো বাট ট্ৰাই কৰিম যিমানখিনি পাৰো কৰিব চেষ্টা কৰিম আজিতো তোমাৰ 6 মান্থছত সোমালা সো আজি আমি অকণমান কষ্ট কৰা দুখীয়া মানুহবিলাকক অকণমান কিবা এটা যিমান যি পাৰো তাকে দিব ওলাইছো দেই তুমি সদায় এনেকৈ ডাঙৰ হ'লেও হেল্প কৰি থাকিবা দেই শুনো গুড হেবিটছ সদায় গুড হেবিটছ তুমি কেপচাৰ কৰিবা দেই বেটি দিবানে তুমি দিবা দেই আজি ধৰক আমি মাম দিম তুমি দিবানে তোমাৰ হাতে তুমি দিবা দেই কলিজা Daddy আহিব পালে বেট বেটি হাতে দিয়া এয়া জুডিঅ'ত সোমালোঁ জুডিঅ'ত দেউতাকে নিজৰ শ্বপিং আৰু মা বেটি নিজৰ ফান টাইম কৰি আছে দেখা নাই আচলতে সঁচাকৈ বতৰটো বহুত আগবেলা বেছি গৰম আছিল আৰু এতিয়া অলপ কিনকিনি বৰষুণ দি দিলে কাৰণে একদম ধুনীয়া ৰেইনব' ওলাই গৈছে এয়া ঘৰ পালোহি ঘৰ পাই এতিয়া তাই 7 বাজিলে চ' তাই অলপ খেলিছে মই একেলগে ডিনাৰ ৰেডি কৰোঁ
চ' ডিনাৰো আজি ভাবিলোঁ অকণমান স্পেচিয়েল, দিনটো স্পেচিয়েলি ডিনাৰো অলপ স্পেচিয়েল ৰেডি কৰোঁ। চ' ডিনাৰত আজি ল'লোঁ আমি এই চিকেন কাৰী আৰু এইফালে ফিছ কাৰী বনালোঁ, চিকেন কাৰী বনালোঁ, লগতে লৈছোঁ নেমু আৰু ভাত। জাষ্ট বেছি বেলেগ চব্জি তব্জি একো বনোৱা নাই, এয়াই ল'লোঁ, লগতে এগিলাচ পানী আৰু সিমানেই। তো আজি ব্লগটো ইমানেই আছিল। চ' আগাৰ আজি আমাৰ ব্লগটো চাই আপোনালোকে ভাল পালে দেন ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিলোঁ, বাই।